তিনিচুকীয়া পাই গ'লোঁ তিনিচুকীয়া কামৰূপ এক্সপ্ৰেছত হাওৰা কামৰূপ মালগাড়ী হেল্ল' বন্ধু বান্ধৱী কি খবৰ বহুত দিনৰ মূৰত আৰু আজি পাহৰি যাওঁ মানে আৰু তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালি নাগালেণ্ডৰ পৰা আহি পালোঁহি তাকে কেনেকৈ পালোঁহি কেনেকৈ আহিলোঁ একদম নক'ব এনেকুৱা সাংঘাতিক চুপাৰত আহিলোঁ চুপাৰত আহি আকৌ আমগুৰি শিৱসাগৰ আমগুৰিত ৰ'লোহি তাত ৰৈ একদম ট্ৰেইনৰ কাৰণে ৰৈ যেনে তেনে পালোঁ ট্ৰেইনখন আকৌ ডিব্ৰুগড়ত আহি আকৌ তাকে ৰৈ আহিলোঁ আৰু যেনে তেনে পালোঁহি তাকে কিছুমান ক্লিপ লৈছিলোঁ সৰু সুৰাকৈ তাকে গোটেই সোপা মিক্সাৰ কৰিম আৰু তাৰপিছত দিম আপোনালোকলৈ ভিডিঅ'টো চাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিসকলে কৰে তাকে সামৰিছোঁ এনেকৈ আৰম্ভ কৰিলোঁ এনেকৈ সামৰিলোঁ আৰু ঘৰত মানে ৰাস্তাখিনিয়ে দেখুৱাম আৰু চাব আপোনালোকে চাব লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব হ'ব ঠিক আছে চাওক তেতিয়া ভিডিঅ'টো চুপাৰখন আনি কোনোবা এটা জেগা ৰাখিলেহি ভাত পানী খাবৰ কাৰণে ফুল প্লেট গাহৰি মাংস 300 টকা লয় মাৰিব পাৰে ৰাইজে খাব পাৰে ৰাইজে খাইছে আৰু কি কৰিব ৰাখিছে যেতিয়া গাড়ীৰ পৰা আমি আমগুৰি পালোঁহি আমগুৰি এতিয়া ট্ৰেইনখন লেট হৈছেচোন তাকে টোপনি ধৰিছে ঠাণ্ডা দেখিছে কাপোৰ চাপোৰ লৈ আজৰি হৈ আছোঁ গোটেই আমাৰ 4টা আছে তাকে কিমান টাইমত পাবহি এতিয়া 12টা চাৰে 12টা হ'লেইচোন টাইমটো আছিলে 12টা 10ত গৈ কাইলৈ 12টা 1 বজাত পামেই আৰু ঘৰ চাই থাকিব তেতিয়া উপায় নাই অঁ ঘূৰি ফুৰিছোঁ এতিয়া ঠাণ্ডাখনত দেখিছে নহয় আমগুৰি ট্ৰেইনখন চাওঁ মানে মৰিয়নিতে আছে ইমান দেৰি কিমান টাইমত পাবহি ইয়াতে মৰিয়নিৰ পৰা কিমান টাইম লাগিব ইয়ালৈ কম্বল চটা নিছে না ইয়ালৈ এনেকুৱা অৱস্থা হৈছে হাওৰা কামৰূপ এক্সপ্ৰেছত আহি আছোঁ আমগুৰিৰ এয়া নহ'লে দেখুৱাবলৈ ট্ৰেইনত উঠি চিধাই ঘূৰি দিলোঁ তিনিচুকীয়া পালোঁ এতিয়া তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় পামগৈ আৰু ডিব্ৰুগড়ত আকৌ ৰ'ব লাগিব 2-4 ঘণ্টামান ৰ'ব লাগিব আকৌ জোনাই ট্ৰেইনত তাৰপিছতে পাম আৰু 8টা বজাত পাই যাম ঘৰৰ পৰা সামৰিম আৰু ভিডিঅ'টো কি বনাব গোটেইকেইটা লগাই মেলি আৰু বেলেগ कौन है ये? कहाँ से आते हैं? এতিয়া আহি পালোঁ বাণীপুৰ ষ্টেচন আৰু 3 ঘণ্টা ৱেইট কৰিব লাগিব এতিয়া জোনাই ট্ৰেইনৰ কাৰণে তাকে কিবা কিবি এটা পাওঁ নেকি চাই খাবৰ কাৰণে কালিয়ে খোৱা ন ভোকো লাগিছে ৰাইজৰ ডিব্ৰুগড় পালোহি খাবলৈ একো নাই ঘূৰি ফুৰিছোঁ এতিয়া কিবা এই পাওঁ নেকি এনেকুৱা জেগা ইমান ডাঙৰ ষ্টেচনটোত হোটেল এখন দিব লাগে ন ইয়ালৈ আহি আছোঁ কিবা এটা পাওঁনে নাপাওঁনে কি পাওঁ কি নাপাওঁ এটা ভগৱন্তে জানো কালি ৰাতিপুৱাই ভাত খোৱা এতিয়া কি পাওঁ ইয়াত কি মিলাই ভাতে মিলাই নে ৰুটিয়ে মিলাই নে পুৰিয়ে মিলাই নে মিলাব
খাই লওঁগৈ বাৰু মালগাড়ী 3 ঘণ্টা অপেক্ষা অন্ত পৰিল। কোনোমতে লিডু মুকং চিলেক এক্সপ্ৰেছখন পালেহি। তাকে বহি লৈছোঁ আৰু যাওঁ বুলি। তাকে এৰিলে আৰু ট্ৰেইনখন ৰাস্তাত দেখুৱাই যাম কি পাওঁ। প্ৰথমবাৰ বগীবিধ দলংখন এৰিলে পাওঁ এইটো প্ৰথম আৰু তাকে গৈ চাওঁ কেনেকুৱা লাগেনো। গৈ চোৱা নাই বাৰু। বন্ধু বান্ধৱীখন দেখিছে, পথাৰখন দেখিছে নাই? উদ্ধৱটো মনিব নোৱাৰা একদম ধুনীয়া ধান আছে। এতিয়া পুহ মাহলৈকে দাই আছেচোন। আমাৰবিলাক খেতি কৰোঁ আকৌ আঘোণৰ মাহে নাপায়। কিমান ধুনীয়া ধান হৈছে চাওক। এনেকুৱা ধান পথাৰ পাবলৈ নাইকিয়া হৈছে। আমাৰ এইবিলাকতো চব নদীয়ে পুতি মেলি শেষ কৰিলে। সেইখন পথাৰ বাকী আছে আৰু নদীৰ ওচৰত নদী নাই যে। চিপানীত সোমালে। চিপানীৰ পৰা আকৌ এতিয়া ইঞ্জিনটো ঘূৰাই জোনাই ৰোডলৈ আহিছে। ডিব্ৰুগড়ৰ পৰা আহি এতিয়া চিপানীৰ পৰা আকৌ জোনাই ৰোড এয়া উল্টি আকৌ গৈ আছোঁ। আমি জোনাই লাইনত আহিছোঁ। এডাল দিছোঁ না ট্ৰেকটো, এইটো ডিব্ৰুগড় লাইনত। তাকে বাই বাই আৰু ডিব্ৰুগড় লাইনটো।